নমস্কাৰ বন্ধু-বান্ধৱ সকলোকে স্বাগতম জনাইছোঁ আন নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল কুঁহিপাত একেডেমি। আৰু আজি ভিডিঅ'টো হৈছে আপোনাৰ ভিডিঅ'টো বহুত দিনৰ পৰা টুকুৰা টুকুৰকৈ ৰাখি থোৱা কেইটামান ভিডিঅ' ক্লিপ সংযোগ কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। লগতে দেৱালীৰো কেইটামান ক্লিপ আছিলে, কিন্তু এডিটিঙৰ অভাৱত মানে এডিটিং কৰিবলৈ সময়ৰ অভাৱৰ কাৰণে গোটেইকেইটা মানে ক্লিপ একেলগে কৰি পেলাই আপোনালোকলৈ বুলি ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰত দেখিছে আমাৰ এখন পুৰণা গাড়ী আছিলে, সেই গাড়ীখন বিকি আমি এখন নতুন গাড়ী কিনিলোঁ। ইউটিউবৰ টকা গোটাই ইউটিউবৰ টকা এখন নতুন গাড়ী কিনিলোঁ বুলি ভাবিছে। যদি ভুল ভাবিছে, সেইখন ইউটিউবৰ টকা কিনা নাই, কাৰণ ইউটিউব চেনেল মোৰ এতিয়ালৈকে মনিটাইজ হোৱা নাই। গজব বেজতি হে। গতিকে নিজে সেইভাগে গাড়ীখন কিনা হৈছে। আৰু গাড়ীখন কিনাও কিছু মুহূৰ্ত, গাড়ীখন বিকাৰো কিছু মুহূৰ্ত, বেয়া লগা ভাল লগা সকলোবোৰ মুহূৰ্তই ভিডিঅ'টো কৰাতে দিম আৰু আপোনালোকলৈ অকণকৈ গোটাই থৈ দিছোঁ। সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰি ব'লক দেৰি নকৰি সকলো মিলাই আৰম্ভ কৰোঁ আজি এই ভিডিঅ'টো। আৰু মোৰ ৰূপটো দেখিতো চাগে গম পাইছে, গা একেবাৰে ভাল নহয়। আৰু আপোনালোকৰো হৈছে নাই জনাবচোন। এতিয়া আজি অলপ দিনৰ আগৰ পৰা এনেকুৱা হৈছে, বেমাৰবোৰ এনেকুৱা বেমাৰ হৈছে, দৰৱ খালেও ভাল নহয়, দুদিন ভাল হয়, তাৰপিছত আকৌ হয়। মোৰো সেই আজি 15 দিনৰ পৰা এনেকুৱা হৈ আছে। আৰু ডিঙিত কাপোৰ চাপোৰ মাৰি আছোঁ। আৰু মই আগতেও কৈছোঁৱেই, আমাৰ এই বিল্ডিংটোৰ তলত একেবাৰে গৰম কালি থাকিবলৈ খুব ভাল, কিন্তু ঠাণ্ডা কালি থাকিবলৈ বহুত বেয়া। মূৰত যিহেতু চুলিটো অলপ নাই, সেইটো গম পায়েই। আৰু চুলিটো নথকাৰ বাবে ঠাণ্ডাটো বেছিকৈ লাগে, মাত চাত ভাঙি আছে, চৰ্দি হৈছে, মাথা বিষ হয়। গতিকে এইবোৰ সকলো ধৰণৰ মাৰি আছোঁ। বেমাৰী বুলি ভাবিলেও ভাবিব পাৰে, উপায় নাই। বাৰু যিয়ে নহওক, দুখ ভাগৰ বেজাৰ বেমাৰ আজাৰ আৰু কিবাকিবি মানুহৰ জীৱনত থাকিব, এইবোৰ লৈয়েতো মানুহৰ জীৱনটো। আৰু দেৰি নকৰোঁ আৰু ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। তো ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইবৰ কাষত থকা বেল এখনো বজাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে পায়। তো ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। নথকা বস্তুৱে যে কথা কয় বুলি এইটো কাৰণে ক'ব লগা হ'ল। গাড়ীখন মই আপোনালোকক কৈছোঁ, গাড়ীখন 8 বছৰ কমপ্লিট হ'ল। আৰু আজিকালি গাড়ীবোৰ চব ৰিম'ট ছিষ্টেমেই থাকে। ৰিম'টটো কিন্তু তাত লগাই থৈ মানে গুচি আহিলে ভিতৰত লগাই। মোৰ 8 বছৰ হ'লে মই কোনোদিন হোৱা নাই। আৰু কালি জাষ্ট গৈ পেলাই মই ওলাই আহিছিলোঁ গাড়ীখন, তেতিয়াই মানুহজনে চাবলৈ আহিছিলে। থৈ মই গাড়ীখন ধুবলৈ ল'লোঁ, গাড়ীখন ভিতৰৰ পৰা লক হৈ থাকিল, খোল নাখায়। কিন্তু আৰু এটা চাবি আছিলে, সেইকাৰণে খুলিব পাৰিলোঁ। কিন্তু 8 বছৰ দিন এনেকুৱা কোনোদিন হোৱা নাই, সেইটো কালিয়ে প্ৰথম হৈছে। তো সেইটো কাৰণে ভাবিছোঁ চাগে মই মানে কালি চাগে মনটো এনেকুৱা লাগিছে, গাড়ীখনত চাগে হয়তো যাবলৈ চাগে ইয়াৰ পৰা পিছপৰা নাই বা তেনেকুৱা কিবা বুলি ভাবিছোঁ। মানে সাধাৰণভাৱে তেনেকৈ ভাবিব লাগিব, কাৰণ 8 বছৰ দিনে এনেকুৱা হোৱা নাই কেতিয়াও। এনেকৈ গাড়ী মই চাবি গোটেই ৰাতিও লগাই থৈছোঁ, 2-4 দিনতেও গাড়ী চাবি লাগি আছে, অন হৈও আছে, বেটেৰী বহিও গৈছে, তাৰপিছতো কিন্তু লক হৈ যোৱা নাছিল। কালি লক হৈ ষ্টাৰ্টটো বন্ধ কৰি যোৱাৰ পিছতে গাড়ীখন লক হৈ গ'ল। এনেকৈ বহু ইঞ্চিডেণ্ট আছে যিবোৰ এই গাড়ীখনৰ লগত 8 বছৰ দিনত পাৰ কৰিলোঁ। তো স্মৃতিবোৰে আমনি কৰিব পিছত সপোনবোৰ, এখন গাড়ী এখন সপোন আছিলে মোৰ, সপোনবোৰ পূৰণ কৰি স্মৃতিবোৰ আচলতে ৰূপায়ণ কৰিলে। স্মৃতিবোৰে ভৱিষ্যত দিনলৈ আমনি কৰিব, হ'লেও উপায় নাই। কিছুমান সিদ্ধান্ত নলওঁ বুলি ভাবিলেও সিদ্ধান্ত ল'বলৈ পৰিস্থিতিয়ে বাধ্য কৰায়। ইয়াৰ পিছত দেখাই যাম, ইয়াৰ পিছত কি হ'ব। এই নতুন গাড়ী কিবা লোৱা হ'ব নেকি, বা কি লোৱা হ'ব, গাড়ীখন কিমান বিকিলোঁ, সকলোবোৰ পিছত ক'ম বাৰু। তো এতিয়া মানে আজি অকণমান আৱেগিকো হৈ আছোঁ, লাগি আছে। আৰু শেষ কৰাৰ বাবে গাড়ীখনত উঠি ল'লোঁ, ভাবি উঠাই লৈছোঁ অকণমান। ইয়াৰ পিছত আৰু এখন গাড়ীত আমি উঠিবলৈ নাপাওঁ আৰু লাষ্ট বাৰ বাবে আৰু বিদায়। সেই ভগৱানজনক খালি পিঠা যে মোৰ আগৰ গাড়ীখনৰ পৰা আছে, ইয়াৰ আগত এখন গাড়ী আছিলে, সেইখনৰ পৰা এজন আছে বাবা মহাদেৱক খালি ঘৰত ৰাখি থ'ব লাগিব। আৰু সেই মুহূৰ্তত আহি উপস্থিত হ'লোহি, যিটো মুহূৰ্তত আমি আমাৰ এই গাড়ীখন বিদায় দিব লাগিব। আৰু গাড়ীখন বেলেগক হেণ্ডঅভাৰ কৰাৰ আগত কিছুমান কাম থাকে, সকলোবোৰ কৰি মেলি দেউতাৰ দ্বাৰাই চাবিটো দি গাড়ীখন সেই যিজন মানুহক আমি বিক্ৰী কৰিলোঁ তেওঁক
অৰ্পণ কৰিলোঁ। আৰু এই মুহূৰ্তটো সঁচাকৈ আৱেগিক। প্ৰায় 8 বছৰ দিন আমাৰ লগত থাকিলে গাড়ীখনে, কোনোদিনে আমাক কোনো কাৰণত বিপদত পৰিব নিদিলে। আৰু আজি শেষ মুহূৰ্তত গাড়ীখন কিছু বিষাদ লৈ, অন্তৰত বহুত দুখ লৈ বিদায় দিলোঁ। যদিও আশা কৰিছোঁ বিশ্বকৰ্মাই সেই নতুন ব্যক্তিজনৰ ওচৰত গাড়ীখন খুব ভালকৈ ৰাখক। আৰু চব দুখে পেচাই গাড়ীখন বিদায় দিলোঁ। আৰু বহুত দিন এখন গাড়ী নোহোৱাকৈ কটালোঁ আৰু সঁচাকৈয়ে অনুভৱ কৰিলোঁ ঘৰত গাড়ী এখন নহ'লে সঁচাকৈয়ে বহুত বেছি অসুবিধা হয়। বিশেষকৈ আমাৰ ল'ৰাটোৰ কাৰণে বহুত অসুবিধা হয়, যিহেতু আপোনালোকে জানে আমাৰ ঘৰটো হৈছে কিছু ভিতৰুৱা জেগাত। যিকোনো ধৰণৰ হঠাতে হোৱা সমস্যাত আমি এইকেইদিন গাড়ী নথকা সময়খিনিত খুব বেছিকৈ ভুগিলোঁ। আৰু আজি এখন নতুন সম্পত্তি ল'বৰ বাবে, নতুন এখন গাড়ী ল'বৰ বাবে আহি ডিলাৰত উপস্থিত হ'লোহি। খুব লৰালৰিকৈ আচলতে ডিচিশ্যনটো লোৱা হ'ল। গতিকে আগতীয়াকৈ কোনো ধৰণৰ ভিডিঅ' বা কিবা কৰিব নহ'লে, কেৱল মাত্ৰ আহি সকলোবোৰ হোৱাৰ পিছতে গাড়ীখন আপোনালোকক দেখাইছোঁ। মাত্ৰ 45 মিনিটৰ ভিতৰত আমি ডিলাৰলৈ আহিছোঁ, সকলো কাগজ পত্ৰ কৰিছোঁ আৰু গাড়ীখন লৈছোঁ। কাৰণ আমাৰ কিছু নিয়ম থাকে, মানে আমি গাড়ী প্ৰত্যেক সম্পত্তি লোৱাৰ বাবদ, গাড়ীয়ে হওক স্কুটিয়ে হওক, আমি অকণমান ভগৱানৰ কিছু নিয়ম কৰোঁ। আৰু সেই নিয়ম অনুসৰি গাড়ীখন লোৱাৰ সময় আছিলে 11টা বজালৈকে। গতিকে খুব কম সময়ৰ ভিতৰত গাড়ীখন ল'লোঁ। আৰু এয়া দেখিছে আমাৰ এই মৰমৰ নতুন বাহনখন আহি পদূলিমুখ পালেহি। আৰু ময়ে চলাই আহিছোঁ অৱশ্যে। পদূলিমুখটো অকণমান আমাৰ ঠেক, সেইটো কাৰণে অকণমান নতুন যিহেতু প্ৰথম সোমোৱাই আনিছোঁ, অকণমান লাহে লাহে গাড়ীখন সোমোৱাই আনিছোঁ। যিহেতু নতুন বস্তু আৰু আগৰখনতকৈ অলপ এইখন চাপৰ, গতিকে পটককৈ লাগি যোৱাৰ সম্ভাৱনা থাকে। আমাৰ ৰাস্তাটো বেয়া, গতিকে লাহে লাহে আনি গাড়ীখন আহি ঘৰ পোৱালোহি। আৰু গাড়ীখন আনি ঘৰ পোৱাৰ পিছতেই মায়ে চাকি ধূপ ধূনাৰে সৈতে স্বাগতম জনালে আৰু বিশ্বকৰ্মাক পূজা জনাই গাড়ীখনক আশা কৰিছোঁ বিশ্বকৰ্মাই যাতে গাড়ীখন ভালে কুশলে ৰাখে, সকলোকে ভালে কুশলে ৰাখে। আৰু সেই মৰমৰ বাহনখন, সেই মৰমৰ গাড়ীখন আপোনালোকক এবাৰ পুনৰ দেখুৱাইছোঁ। এইখনে হৈছে আমাৰ নতুন গাড়ীখন ছুইফ্ট ZX-i। আৰু পৰৱৰ্তী সময়ত ভিতৰৰ বস্তু বা কি ধৰণৰ সকলোবোৰ দেখাম। আৰু ওলাই আহিলোঁ আমগুৰি ষ্টেচনৰ পৰা মোৰ জোঁৱাইক আনিবলৈ। জোঁৱাই মানে মোৰ সম্বন্ধতকৈ ডাঙৰ মোতকৈ, কিন্তু সম্বন্ধত জোঁৱাই সেয়া গাড়ী চলাই আছে। প্ৰথম গাড়ী চলাবলৈ ভয়ো কৰিছে অকণমান, হ'লেও প্ৰথম গাড়ী চলোৱা মজা বেলেগ। আৰু তেওঁক লৈ এতিয়া ঘৰলৈ বুলি আহি আছোঁ। আৰু গাড়ীৰ ভিডিঅ'টো দেখালৈ, গাড়ী লোৱাৰ দুদিনৰ পিছতেই আচলতে দীপাৱলী। আৰু আজি হৈ গ'ল দীপাৱলী। দীপাৱলীত যিহেতু প্ৰত্যেক ঘৰৰ মানুহেই ঘৰতে কলপুলি ৰুৱে, আৰু ময়ো ৰাতিপুৱাই কলপুলি এটা ৰুবলৈ বুলি কল তললৈ আহিলোঁ। আৰু ইয়াতে এটা কলগছ কাটি লৈ কলপুলিটো পদূলিমুখত ৰুবৰ বাবে যা যোগাৰ কৰিলোঁ। আগতে প্ৰত্যেক বছৰেই দেৱালীত কলপুলিত 2টা কৰি দিওঁ, কিন্তু আজিকালি ভাবিছোঁ 2টা কলপুলি ৰুই কলপুলিকেইটা নষ্ট নকৰোঁ। সেইটো কাৰণে আজিকালি এটাতে ৰুই এটাতে সকলোবোৰ মিলাই দিওঁ। কাৰণ কলপুলি আজিকালি পাবলৈ বৰ বেছি দিগদাৰ হয়। কলপুলিকেইটা কাটি নষ্ট নকৰোঁ বুলি ভাবি আজিকালি একেটাতেই সকলোবোৰ কৰি দিওঁ। আৰু এইটো কলপুলি কাটি আনিলোঁ। এতিয়া ইয়াক অলপ ক্ৰীম চিম ঘঁহি অলপ ধুনীয়াকৈ মিহি কৰি দিওঁ। দেখিবলৈ বেয়া হৈ আছে। অলপ লিপষ্টিক অলপ লগাই দিওঁ। ইমামি ক্ৰীম চিম এইবোৰ আলপি অলপ ঘঁহি তাক অকণমান ধুনীয়া কৰি দিওঁ। আৰু মই লাগি আছিলে মেকআপ কৰাত। আৰু আপোনালোকে মোৰ ড্ৰেছটো দেখি নাহাঁহিব, কাৰণ মই গা ধোৱাৰ আগতেই এইবোৰ লেতেৰা কামবোৰ কৰি লৈছোঁ। আৰু কল চল কাটি আছোঁ, যিহেতু চেকা লাগিব আৰু ঢেৰ কাম থাকে দেওবাৰত, গতিকে কামবোৰ কৰিবলৈ এইটো ড্ৰেছেই পিন্ধি লৈছোঁ। ইমামি ক্ৰীম ফেয়াৰ লাভলি লিপষ্টিক চিপষ্টিক চব ঘঁহি দিয়াৰ পিছত এইটো হৈ গ'ল তাৰ সুন্দৰ ৰূপ। এতিয়া অলপ দেৰি পিছত গৈ তাক ৰুবগৈ লাগিব। আৰু ৰুৱাৰ পিছতো কিছুমান কাম আছে, যিখিনি গাটো ধুই লওঁ। গাত ধোৱাৰ আগতে মানে চেকা টেকা লাগিব বুলি ভাবি পেলাই আনি থলোঁ। আৰু এইটো গা ধুৱাব লাগিব, ধুৱাই মেলি তাত পুতিমগৈ। দেখাই আছোঁ সকলোবোৰ, চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এই পুলিটোক এতিয়া অলপ গা ধুৱাই দিওঁ।
তাৰপিছত মই ধুব লাগিব গা ধুৱাই দিলোঁ তো আৰু এতিয়া গাটো ধোৱাৰ আগতে ভাবি ল'লোঁ গাঁত এটা খানি কলপুলিটো পুতিবৰ কাৰণে গাঁত এটা খানি লওঁ আৰু এইডোখৰতে এটা গাঁত খানি কলপুলিটো ৰুওঁ বুলি ভাবিছিলোঁ কিন্তু এইডোখৰত মাজতে ৰুলে গাড়ীখন উলিয়াবলৈ দিগদাৰ হ'ব নহয় হেৰি কৰি থোৱা আছে আৰু হাবিৰ মাজত সোমাই আছোঁ দেখিছেনে সেইটো আমলখি পুলি এটা ৰোৱা আছিলে লতাই গোটেই বেৰি ধৰি একদম অৱস্থা নাইকিয়া কৰি দিলে বেৰি পেলালে গোটেইখন তো অলপ পোনাই দিছোঁ পুলিটো ডাঙৰ হওক আৰু গোটেই ছাগলীয়েও খাই পেলালে ডাঙৰ হোৱাৰ পিছতো আৰু আহিছোঁ কেইটামান নৰসিংহ ভেদাইলতা বিচাৰি কিন্তু পাম যে আশা কম গোটেই ধূলিয়ে পোত খাই আছে ওচৰত সেউজীয়াবোৰ বগা হৈ গ'ল গোটেই ধূলিৰ কোবত বৰষুণ নাই আৰু আমাৰ বিচাৰি চাওঁচোন ভেদাইলতা আৰু নৰসিংহ পাওঁ নেকি ক'ৰবাত আৰু এতিয়া তলৰ পৰা উঠিবলৈকে সমস্যা হৈছে ক'ৰবাত ধৰি ধৰি উঠিব লাগিব ধৰি লৈছোঁ ধৰি লৈ আমাৰ গাড়ীখনত বাবা ভোলানাথ বাপক প্ৰতিষ্ঠা কৰিলোঁ প্ৰতিষ্ঠা মানে কি আৰু ইয়াত এই মূৰ্তিজনা মানে বাবাৰ এই প্ৰায় 16 বছৰ 17 বছৰ মানে 2006 চন মানতে কিনা আমাৰ তাৰ প্ৰথম এখন ইণ্ডিকা গাড়ী আছিলে সেইখন গাড়ী থাকোঁতেই কিনা তাৰপিছত ইণ্ডিগ'খন হ'ল ইণ্ডিগ'খনত লগালোঁ আৰু এতিয়া এই ইণ্ডিগ'খন বিকি দিয়াৰ পিছত আমি বাবাক ৰাখি থৈছোঁ আৰু আজি আমাৰ এই নতুন গাড়ীখনক তেখেতক প্ৰতিষ্ঠা কৰিলোঁ আৰু বাবাই সকলোৱে ভাল কৰিব লগতে আমাকো ভালে কুশলে গাড়ীখন চলি থকাত আশীৰ্বাদ প্ৰদান কৰিব আৰু এতিয়া বেলপাত দি গামোচা এখতে আজি বাবাক প্ৰতিষ্ঠা কৰিলোঁ ইয়াতে আৰু দেৱালী বুলি ক'লে সকলোৱে ভাল লাগে আৰু ময়ো সকলোতকৈ ভাল লগা উৎসৱটোৱে হৈছে দেৱালী কিন্তু এইবাৰ দেৱালী কিছু আমাৰ ঘৰত সেমেকা হ'ল কাৰণ যিমানটো উৎসাহেৰে কৰিছিলোঁ আমাৰ প্ৰিয় মানে অলপ গাটো বেয়া মুখৰ ভিতৰত অলপ গুটি গুটি ওলাইছে মানে বসন্ত বুলি ক'ব পাৰি তাৰ বাবে সি অকণো পানী অকণো খাব পৰা নাই গতিকে আমাৰ সকলো দেৱালীলৈ যি যোগাৰ কৰিছিলোঁ বা দেৱালী কৰিবলৈ মানে যিখিনি ইচ্ছা আছে সকলোখিনি আৰু তাৰ কাৰণে আমি বাদ দিলোঁ মানে সি কান্দি আছে গতিকে ইমান ভাল নালাগিলে গতিকে একো লাইট চাইটো নলগালোঁ আৰু এয়া হৈছে ৰুমন ভণ্টি ল'ৰা সিও আহিছিলে সি তাহাঁতে অকণ ফূৰ্তি কৰিছে যদিও কিন্তু ইমান বেছি দেৱালী হিচাপে যিমান ফূৰ্তি হ'ব লাগিছিলে সিমান নহ'লে এয়া গধূলি সময়ত মই চকৰি কেইটামান লৈ আহিলোঁ তাহাঁতি অকণ ফূৰ্তি কৰি দেৱালীটো তেনেকৈ সামৰি থলোঁ একো নাই কিনো দেৱালী আহি থাকিব কিন্তু অহা বছৰলৈ আৰু ভালকৈ পালন কৰিম আগৰ গাড়ীখন বিকাৰ পৰা নতুন গাড়ীখন লোৱালৈ দেৱালী কলপুলি ৰোৱাৰ পৰা ফটকা ফুটালৈকে সকলোবোৰ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোবোৰ ভাল থাকক কুশল থাকক বাই বাই জয় আই অসম